আজি আপোনালোকৰ কাৰণে বিহু উপলক্ষে এটা ভিডিঅ' আগবঢ়াইছোঁ UABIL ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে হয়তো বহুতে জানে বা নাজানে যে UABIL বুলি এটা বস্তু আছে। UABIL মানে কি? যেতিয়া আপুনি কাৰোবাক টেক্সেবল ছাপ্লাই দিয়ে 50,000ৰ ওপৰত, তেতিয়া আপুনি এখন বিল বনাব লাগে। বিল মানে জেনেৰেল বিলেই হয়। বিলখন আপোনাৰ UABIL বুলি পৰ্টেলত বনাব লাগে। UABILটো ভকপকৈ বনোৱা বস্তু নহয়। UABILটো বনাবলৈ হ'লে আপুনি তাৰ বাবে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হয় আজি আপোনালোকক তাকে দেখাবলৈ গৈছোঁ। তাৰ কাৰণে গুগল ৱেবছাইট খুলিলে, তাত টাইপ কৰিলে UABIL, ৰেজিষ্ট্ৰেশ্যন বিল টাইপ কৰি দিলে, ক্লিক কৰি দিলে। তাৰপৰা আপোনালোকৰ মুখত দুটা পেজ আহিলে UABIL বা UABIL ছিষ্টেম। আপুনি যিকোনো এটা ক্লিক কৰিব পাৰে। ক্লিক কৰাৰ লগে লগে এখন উইণ্ড' আহিলে GST UABIL ছিষ্টেম। তাত আপোনালোকে এই অপশ্যন দেখিব হোম, লছ, হেল্প, এইখিনি দৰকাৰ নাই। আপুনি যাব লাগিব ৰেজিষ্ট্ৰেশ্যনত, UABIL ৰেজিষ্ট্ৰেশ্যন। এতিয়া ইয়াত আপোনাৰ GST নম্বৰটো টাইপ কৰিব লাগিব। GST নম্বৰটো যদি আপোনাৰ টাইপ কৰি থোৱা থাকে, GST নম্বৰটো আপুনি চিলেক্ট কৰি ল'লেই হ'ল। যিটো আপোনাৰ GST নম্বৰ হয়, মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি পেলাই ইয়াত পেষ্ট কৰি দিছোঁ। পেষ্ট কৰাৰ লগে লগে তলফালে আপোনাৰ কেপচা আহিব। সেই কেপচাটো আপোনাৰ তলত টাইপ কৰি দিব। অ'কে, ওপৰত GST নম্বৰ, তলত কেপচা। ইয়াত অপশ্যন দেখাইছে You have already registered UABIL system. Please use already created username or and password to log in the system. মানে এইটো GST নম্বৰ অলৰেডি UABILৰ কাৰণে ৰেজিষ্টাৰ কৰি থোৱা আছে, তাক আমি ৰিষ্টেট কৰিব লাগে। আমি এটা বেলেগ এটা GST নম্বৰ লৈছোঁ। অ'কে, বেলেগ এটা GST নম্বৰ লৈছোঁ। ইয়াত আপোনাৰ নাম এড্ৰেছ দেখাই আছে। বিশেষকৈ মোৰ নিজৰ GST নম্বৰ, ইয়াত নাম এড্ৰেছ দেখাই দিছে। নাম এড্ৰেছ দেখাই দিয়াৰ লগে লগে ইয়াত আপোনাৰ যিটো মেইল ID আছে, মেইল IDটো মোবাইল নম্বৰ নিজে আহিছে। ইয়াত আপোনাৰ চেণ্ড OTP বুলি এটা অপশ্যন আছে। OTPত ক্লিক কৰি দিয়াৰ লগে লগে মোবাইল আৰু মেইলত এটা OTP গুচি গৈছে। এতিয়া যিটো OTP আহিছে, সেই OTPটো আমি ইয়াত টাইপ কৰি দিব লাগিব। কিবা নেটৱৰ্ক বিজি থাকিলে OTP অহাত অকণমান ইফাল সিফাল হ'ব পাৰে, তাক লৈ কোনো চিন্তা কৰিবলগীয়া নাই। অলপ সময়ৰ পিছত OTP আহি যায়। OTPটো ভেৰিফাই কৰি দিলোঁ। OTP ভেৰিফাইড ছাকচেছফুলি। এতিয়া এটা অপশ্যন আহিব, এটা আপুনি ইউজাৰ নেম দি ল'ব পাৰে। ইউজাৰ নেমটো আপোনাৰ নিজৰ ইচ্ছা দিব পাৰে, নিজৰ নামো হ'ব পাৰে, এলফাবেটো হ'ব পাৰে। পাছৱৰ্ডটো আপোনাৰ এটা স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগে, এটা এলফাবেট থাকিব লাগে, এটা নাম্বাৰ থাকিব লাগে। আপোনাৰ যিকোনো ধৰণৰ হ'ব পাৰে। স্পেচিয়েল কেৰেক্টাৰ ধৰি লওক মোৰ নামটো সৌৰভৰ এছো থাকিব পাৰে। যিটো আপোনাৰ বেচিকেলি এটা এলফাবেট থাকিব লাগিব, এটা নিউমেৰিক কেৰেক্টাৰ, আৰু এটা হ'ল আপোনাৰ এটা চিম্বল। তাৰপিছত আপুনি ইয়াত ছাবমিট ক্লিক কৰি দিব। তেতিয়া আপোনাৰ UABIL ৰেজিষ্ট্ৰেশ্যনটো ফুলফিল দেখাই দিব। তাৰমানে আপোনাৰ UABIL ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গুচি গ'ল। তাৰপিছত আপোনাৰ এইটো হৈছে চেক কৰিবৰ কাৰণে কৰিব লাগিব কি, ইয়াত ইউজাৰ ID ল'লে, নেক্সট UABIL পৰ্টেলত গুচি গ'ল। তাত আপুনি পাছৱৰ্ডটো টাইপ কৰি চালে।
যিহেতু মোৰ এতিয়া ইউ এ বিল ৰেজিষ্ট্ৰেশ্যনৰ কাৰ্যসূচী কমপ্লিট হৈ গৈছে, ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। আজিলৈ ইমানেই।